কি হ'ল? আজি ৰাতিপুৱাই ভাগৰুৱা লাগি আছেনে? উঠিব মন কৰা নাই? ভাবি আছা চাগে। আৰু অলপ সময় শুই লওঁ আৰু তাৰ পিছত উঠি কাম কৰিম। আৰু অলপ সময়ৰ পিছত শুই যে উঠা, তেতিয়া টোপনি পূৰা হোৱাৰ দৰে লাগে চাগে। বাবা, চাগে মই মোৰ জীৱনৰ লগত এনেকুৱা কেলেই কৰি আছোঁ, মই সকলোবোৰতো জানো। তথাপিও মই কেলেই কাম কৰা নাই? আপুনি নিজকে কয় চাগে যে মই ইমান বেছি এলেহুৱা কেলে হৈ আছোঁ। মই নিজৰ কামটোক ইমান বেছি এলেহুৱা কেলে কৰি আছোঁ। আৰু ইয়াৰ কাৰণে আপুনি বহুতবাৰ টেনচন হৈছে চাগে। বহুতবাৰ আপুনি নিজকে কয় চাগে যে মই একো বুজিব পৰা নাই। আহিব, বুজিব পাৰিবা, মাত্ৰ মন দি শুনা। যদি মই এইটো কওঁ, কালি ৰাতিপুৱা আপোনাক মুম্বাই যাব লাগে ফুৰিবৰ কাৰণে, তেতিয়া কি আপুনি গোটেই ৰাতি শুব পাৰিবা? বিলকুল নোৱাৰে। কি আপোনাক কাৰোবাৰ লাগতিয়াল হ'বনে উঠাবৰ কাৰণে? বিলকুল নালাগে। তেতিয়া আপুনি বেলেগক উঠাবা যে সোনকালে উঠক, আমি ঘূৰিব যাব লাগে। এনেকুৱা হোৱাৰ কাৰণ কি? আপুনি গম পাই গ'লে যে মই যদি যাওঁ তাত, মই ঘূৰিম, ফুৰিম, ফূৰ্তি কৰিম আৰু বহুত ভালকে ফিল কৰিম। কিন্তু আপুনি ভাবি চাওক যে এতিয়া আপুনি কেলে উঠিব পৰা নাই। এতিয়া আপুনি উঠিবৰ কাৰণে এলেহুৱা কেলে হৈ আছা? কাৰণ আপুনি এইটো হৃদয়ৰ মেগেজৰ লগত মানে যে যিকোনো কাম আপুনি ৰাতিপুৱা উঠি কৰিব আছে, তাৰ পৰা আপোনাৰ জীৱন সলনি নহ'ব। এইকাৰণে আপুনি পুৱা উঠিবৰ কাৰণে মনোযোগ নিদিয়ে। কাৰণ আপোনাৰ নিজৰ ভাৱনাই নামানে যে আপোনাক যাব ক'ত লাগে। যোন মানুহজন এইটো যদি গমেই নাপায় যে তেওঁক যাব ক'ত লাগে, কিয় যাব লাগে, গ'লে মোৰ তাত কি পাব বা কি হ'ব, তেতিয়া ৰাতিপুৱা উঠাৰ কাৰণে কি হয়? তেওঁ কেতিয়াও নুঠিব। ৰাতিপুৱা সোনকালে উঠিবৰ কাৰণে, ৰাতি দেৰিকৈ উঠিবৰ কাৰণে এটা কিবাটো থাকিব লাগিব। যদি সেই ভাৱনাই নাথাকে, তেতিয়া আপুনি নিজৰ জীৱনটো কেনেকুৱা সলনি কৰিবা? আপোনাক কেনেকৈ ক'ব যে আপোনাক পুৱা উঠি এইটো কাম কৰিব লাগিব? আপোনাক এনেকুৱা ভাৱনাৰ জৰুৰত আছে, যোন ভাৱনাই আপোনাক তাতেই মন লগায়। কাৰোবাক ভাল পোৱাৰ সময়ত আহে, যিহেতু আপোনাক ঘূৰাৰ সময়ত আহে, আপোনাৰ নিজৰ ফেভৰেট খোৱাৰ ওপৰত আহে। সেইটো মনটোকেই আপোনাক আপোনাৰ জীৱনত লাগে। থমাছ এলভা যেতিয়া বলৰ বিস্তাৰ কৰি আছিলে, কোনেও তেওঁক কাষত আহি তেওঁক উঠোৱা নাছিল। কোনো কোৱা নাছিল